নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ৰিমঝিম শইকীয়া আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ সৰল হস্ত ভুজংগাসন। এই আসনৰ অৱস্থাত মেৰুদণ্ডৰ স্থিতি ভুজংগ অৰ্থাৎ সাপে ফেনা তোলোতে যেনেকুৱা হয় ঠিক তেনেকুৱা হোৱা বাবে ইয়াক ভুজংগাসন বুলি কোৱা হয়। এই আসনৰ স্থিতিৰ সময়ত বুকু আৰু পেটত যথেষ্ট টান পৰে, সেয়েহে এই আসনৰ ফলত বক্ষসজ্জাৰ গঠন ভাল হয় আৰু বক্ষগৰ্ভত থকা অংগবোৰৰ কাৰ্যক্ষমতা বাঢ়ে আৰু কঁকাল বিষত সুফল পোৱা যায়। সাৱধান হ'ব যাতে মেৰুদণ্ডৰ কোনো গভীৰ ৰোগ থাকিলে বা পেটৰ অস্ত্ৰোপচাৰ কৰা থাকিলে এই আসন কৰিব নালাগে আৰু গৰ্ভৱতী মহিলাই এই আসন কৰিব নালাগে। প্ৰথমতে আমি তললৈ পেট পেলাই শুই ল'ম। হাত দুখন গাৰ কাষত থাকিব আৰু থুতৰি মাটিত লাগি থাকিব। মন কৰিব যে এই স্থিতিত ভৰি দুখন লগ লাগি থাকিব। ইয়াৰ পাছত উশাহ এৰি দুয়োখন হাত বুকুৰ ওচৰত আনি কপালখন মাটিত লগাব। তাৰ পাছত উশাহ লৈ মূৰ আৰু থুতৰি ওপৰলৈ তুলি মূৰ যিমান পৰা যায় সিমান পিছলৈ নিব লাগে। এই স্থিতি পোৱাৰ পাছত উশাহ নিশাহ স্বাভাৱিকভাৱে ল'ব। এই স্থিতিত প্ৰথমে 5 পৰা 10 ছেকেণ্ড থাকি পাছলৈ 1 মিনিট কৰিবলৈ চেষ্টা কৰিব। এতিয়া আসন স্থিতি কেনেকৈ এৰিব? উশাহ লৈ তথা উশাহ এৰি পেট, বুকু আৰু কপাল লাহে লাহে মাটিত লগাব। তাৰ পাছত থুতৰি মাটিত থৈ দুয়োখন হাত গাৰ কাষলৈ লৈ যাব।